Hi everyone, welcome to my channel Jugen Soikia. Eya আজি মাঘ বিহু উপলক্ষে মেজি তলত খানা হ'ব। আহক চাওঁ কি আয়োজন কৰিছে। এবছৰ মূৰত খাবলৈ পাইছোঁ, 2 বছৰ মূৰত। এবছৰ মূৰত এবছৰ জুই লগাইছোঁ। এবছৰ মূৰত অঁ মামী মাঘ বিহু উপলক্ষে কওক আকৌ কেনেকুৱা? মাঘ বিহু উপলক্ষে লাগিছোঁ এতিয়া বৰ্তমান পিঁয়াজ কটা হৈছে। খানাটো কি চলিছে? খানাটো মাছ মাংস যে যিটো খায় আৰু কি গোটাইছে? কি আয়োজন কৰিছে? গাহৰি 10 কেজি, গাহৰি 10 কেজি, আকৌ ব্ৰইলাৰ এটা, মুৰ্গী এটা, আকৌ মাছ 10 কেজি। খানা গৰম তেতিয়াহ'লে গৰমকে খাওঁ শুনা বছৰেকৰ বিহুটো মানে চাটনি কৰি এইটো এয়া গাহৰি কাটি আছে, গাহৰি কটা, এয়া মাছ কটাই মাছ কাটি আছে। তাৰপিছত আপোনাৰ ব্ৰইলাৰ কটা ক'ত গ'ল? ব্ৰইলাৰ আৰু লোকেল মুৰ্গী কটা ক'ত আছে? অঁ মৰিছেনে? নাই ক'ব নালাগে। মইহে সুধি আছো এয়া আমাৰ কমাবন্ধা নগৰ, কমাবন্ধাৰ পৰা অনা হৈছে। আজি এই বছৰ মানে প্ৰথম পাইছে বিহু, নহয় জানো? অঁ 3টা বিহু হ'ল ন? আমাৰ লগত প্ৰথম পাইছে। এয়া মাছ ফ্ৰাই কৰি আছে, চাওক আপোনালোকো। মোক কেনেকুৱা লাগিছে? ভালে লাগিছে। এতিয়া কি কৰি আছে আপুনি? এয়া মাছ ফ্ৰাই কৰিছোঁ। মাছ ফ্ৰাই ন? মাছ হৈছেনে? খাব পৰা হৈছেনে? হ'ব আৰু হোৱা নাই ন? আজি কি আইটেম কৰি আছে? মাছ মাংস। কি মাংস, কি মাছ? গাহৰি, ব্ৰইলাৰ, কুকুৰা আৰু এইটো কি মাছ? চন্দা মাছ ন? অঁ ঠিকেই তেতিয়াহ'লে। এয়া গাহৰি মাংস, এয়া চাওক গাহৰি। কি দিমনো? আজি অলপ ফেমিলিৰ লগতে এনজয় কৰিলোঁ মাঘ বিহু বুলি। আৰু বেলেগ কোনো নাই, অকল আমাৰ ফেমিলিখিনিয়ে। বেলেগ নাই, নবৌহেঁত, দাদাহেঁত, মাহেঁত, মামীহেঁত, এইখিনি আৰু ভতিজা ভাগিন চব ঘৰৰ লগতে। আহক চবেই মিলি কৰি খাওঁ। নাচক এয়া মেজি গাঁঠি আছে চব। এয়া ওখটো চাওক, হাইটটো। এয়া মেজি উঠি আছে।
বেজি উঠি আছে এয়া খানা ৰেডি হৈ গ'ল খাব লৈছে চবে খানা খাবলৈ লৈ আছে এইটো পোৱালিটো চাওক এই আমাৰ নবৌ হয় মেৰাপানীৰ পৰা আনিছে মেৰাপানী তৰাণী কওক কেনেকুৱা লাগিছে মাঘৰ বিহু অঁ ভাত নাই দিয়া অকল মাংসই দিছে ব্ৰইলাৰ ন অঁ এয়া লোকেল মুৰ্গী তাৰপিছত আপোনাৰ আৰু স্পেচিয়েল অঁ আপোনাৰ মাছো আছে ন আপুনি সেই ট্ৰেক্টাৰ নাখায় অঁ ট্ৰেক্টাৰ নাখায় ন এয়া ট্ৰেক্টাৰ নাখায় এয়া মাছ আছে ন এয়া এয়া খাই আছে অঁ এয়া আমাৰ মামী মাঘৰ বিহু উপলক্ষে কিবা এটা কওক ইমান ভাল লাগিছে আজি ভাত সাজ খাই আজি মাঘৰ বিহু ইমান নাচি বাগি খাইছোঁ হয় আনন্দ হয় বহুত আনন্দ কিহৰ লগত খাইছে আপুনি মই চবেই খাওঁ চবেই খায় ন অঁ চবেই যে ট্ৰেক্টাৰ আছে মাছ আছে লোকেল আছে ব্ৰইলাৰ আছে ন চবেই খাওঁ ব্ৰইলাৰ ঠিকে আছে আমাৰ ৰাধনীজনী কেনেকুৱা লাগিছে আজি ভালে লাগিছে দেই ভালেই লাগিছে নেকি কি খাইছা তুমি চব খাইছা মোবাইল কওক আকৌ কিবা এটা আজি খাই বৰ ভাল লাগিছে দেই ভাত খাই আছো এতিয়া বৰ ভাল লাগিছে মাছ মাংস বৰ আনন্দ পাইছোঁ আজি এই আমাৰ তেখেতনী এই মাছ দি আছে ন এতিয়া কাম কৰি কেনেকুৱা লাগিছে মাঘৰ বিহু উপলক্ষে ভাল লাগিছে মোৰ ফালৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু সকলো অসমবাসী ৰাইজে যাতে ৰঙালী বিহু ভালদৰে উপভোগ কৰক আৰু এই বছৰটো সকলোৱে যাতে ভালে কৰে যায় মই এইখিনিয়ে কামনা কৰিছোঁ ধন্যবাদ সকলোকে আশীৰ্বাদ কৰিছে ঠিক আছে এয়া খাই আছে সকলোৱে দি আছে এয়া দি আছে দি আছে অঁ একদম লৰা হুৱাই খাই আছে যে আপুনি কেনেকুৱা লাগিছে খাই ভালে লাগিছে ন অঁ ইমান হাঁহিছে মানে পুৰা তেল লাগিছে ন কিহে খাইছে আপুনি অঁ গাহৰিৰ কাৰণে তেল লাগিছে মানে অঁ ঠিক আছে আমাৰ এই আলহী কোন জেগা তৰাণী ন তৰাণী পাই আমাৰ আলহী আহিছে এয়া খাই আছে খাওক ভালদৰে খাওক লাজ নকৰিব দেই আমাৰ ফেমিলি হয় খাবহে লৈছো আৰু গিলাচ কোন আয়া পানী কি কৰিলো নবৌ বাবা এডোখৰ লৈ থাক জুমুৰ জুমুৰ নাযাওঁ
মজা হৈছে